हेलो बंधुসকল नमस्कार मैं दिगंत आपनालोक स्वागत जनाइছো आपनालोके थाम्बनेल देखि निश्चय गम पाइছে মই কিহৰ বিষয়ে আলোচনা কৰিব বিচাৰিছো হয় মই আজি আলোচনা কৰিব বিচাৰিছো সাতটা ৰিসাইকেল সিম্বল যোনবিলাক আমি সকলো ঠাইত দেখা পাওঁ কিন্তু তাৰ বিষয়ে নাজানো পলম নকৰাকৈ ভিডিঅ'টি আৰম্ভ কৰোঁ নাম্বাৰ 1 ৰিসাইকেল সিম্বল যোনবিলাক সিম্বলত নাম্বাৰ 1 লিখা থাকে আৰু তলত PET লিখা থাকে PET ৰ সম্পূৰ্ণ অৰ্থ হৈছে পলিথিন টেৰাফাইটেলেট সেইবোৰ প্লাষ্টিক দি পানীৰ বটল ভেজিটেবল অইলৰ বটল আৰু কিছুমান জেলিৰ বটল সেইবোৰ বনোৱা হয় আৰু এই পানী বটল বা ভেজিটেবল অইলৰ বটল যোনবোৰ সেইবোৰ ৰিসাইকেল কৰাৰ পাছত প্লাষ্টিকৰ বেগ ফাৰ্নিচাৰ কাৰ্পেট এইবোৰ বস্তু বনোৱা হয় নাম্বাৰ 2 ৰিসাইকেল সিম্বল যোনবিলাক ৰিসাইকেল সিম্বল 2 লিখা থাকে আৰু তলত লিখা থাকে HDP ৰ ফুল ফৰ্ম হৈছে হাই ডেন্সিটি পলিথিন সেই প্লাষ্টিকবোৰ দি পেলাই পৰাপক্ষত শ্যাম্পু বটল ডিশ ওয়াশাৰ টয়লেট ক্লিনাৰ ডিটাৰজেন্ট মটৰ অইল সেইবোৰ বনোৱা হয় আৰু ডাঙৰ কিছু সাইজৰ জুচৰ বটলবোৰ এই উৎপাদনে তৈয়াৰ কৰা হয় আৰু এইবোৰ ৰিসাইকেল কৰাৰ পিছত ৰাস্তা কানৰ কিছুমান ডাস্টবিন তাৰ পাছত আমি কিছুমান পিকনিক প্লেছত লৈ যাব পৰা কিছুমান টেবুল বা বেঞ্চ সেইবোৰ বনোৱা হয় 3 নম্বৰ ৰিসাইকেল সিম্বল যোনবিলাক 3 নম্বৰ ৰিসাইকেল সিম্বলৰ তলত লিখা থাকে ভি বা PVC লিখা থাকে ভি মানে হ'ল ভিনাইল এইবোৰ প্লাষ্টিক দি পৰাপক্ষত কিছুমান খোৱা বস্তুৰ পেকেট তাৰ পাছত তেলৰ বটল মিঠাতেলৰ বটলবোৰ আৰু পানীৰ পাইপ 3 নম্বৰ ৰিসাইকেল সিম্বল যোনবিলাক 3 নম্বৰ ৰিসাইকেল সিম্বলৰ তলত লিখা থাকে ভি বা PVC লিখা থাকে ভি মানে হ'ল ভিনাইল এইবোৰ প্লাষ্টিক দি পৰাপক্ষত কিছুমান খোৱা বস্তুৰ পেকেট তাৰ পাছত তেলৰ বটল মিঠাতেলৰ বটলবোৰ আৰু পানীৰ পাইপ হস্পিটালত ব্যৱহাৰ হোৱা কিছুমান কেমিকেলৰ বটল এইবোৰ বনোৱা হয় আৰু এইবোৰ ৰিসাইকেল কৰাৰ পিছত কিছুমান আমি অফিস আদালত শপিং মল সেইবোৰ সন্মুখত আমি কিছুমান পাৰ্কিং প্লেস দেখা পাওঁ সেই পাৰ্কিং প্লেস সমূহত যোনবোৰ স্পীড ব্ৰেকাৰ বনোৱা হয় সেই স্পীড ব্ৰেকাৰবোৰ এই প্লাষ্টিকেৰে বনোৱা হয় আৰু ৰাস্তাৰ কনষ্ট্ৰাকচনৰ যেটা কাম কৰে কিছুমান ডিভাইডাৰ লগোৱা হয় কমলা ৰঙৰ কিছুমান ডিভাইডাৰ লগোৱা হয় সেই ডিভাইডাৰবোৰ এই প্লাষ্টিক দি পেলাই বনোৱা হয় 4 নম্বৰ ৰিসাইকেল সিম্বল যোনবিলাক 4 নম্বৰ ৰিসাইকেল সিম্বলৰ তলত দেখা পাওঁ আমি LDPE লিখা থাকে মানে তাৰ মানে হৈছে লো ডেন্সিটি পলিথিন সেইবোৰ পৰাপক্ষত আমি তাত দেখা পাওঁ যোনবোৰ শপিং মল বা দোকানত কিছুমান আমি বস্তু লৈ কিছুমান প্লাষ্টিক দিয়া হয় সেই প্লাষ্টিকবোৰ এই লো ডেন্সিটি পলিথিন দি বনোৱা হয় আৰু এই প্লাষ্টিকবোৰ ৰিসাইকেল কৰাৰ পিছত সেইবোৰে আমি কিছুমান ঘৰত ব্যৱহাৰ কৰা কিছুমান ফ্লোৰ টাইলছ আমি কিছুমান প্লাষ্টিকৰ কাৰ্পেটৰ নিচিনা ঘৰত ব্যৱহাৰ কৰোঁ সেইবোৰ বনোৱা হয় আৰু আমি বস্তু এটা কিছুমান জায়গাত শিপিং কৰিবৰ কাৰণে কিছুমান প্লাষ্টিক ব্যৱহাৰ কৰোঁ এই প্লাষ্টিক সেই ৰিসাইকেল কৰি ব্যৱহাৰ কৰা হয় যোনবিলাক ৰিসাইকেল সিম্বলৰ তলত দেখা পাওঁ আমি PP মানে পলিপ্ৰপিলিন সেইবোৰ প্লাষ্টিক দি পৰাপক্ষত বনোৱা হয় কিছুমান বস্তু সেইবোৰ হ'ল সিৰাপৰ বটল মেডিকেলত ব্যৱহাৰ হোৱা কিছুমান কেমিকেলৰ বটল টমেটো কেচাপ বা দৈ আইচক্ৰীম সেইবোৰৰ ওপৰত যোনবিলাক প্লাষ্টিকৰ কভাৰ থাকে সেই কভাৰবোৰ বনোৱা হয় এইবোৰ ৰিসাইকেল কৰি কিছুমান ঝাৰু বা ব্ৰাছ বনোৱা হয় ডাস্টবিন বনোৱা হয় তাৰ পিছত বেটাৰী কিছুমান কেছ বনোৱা হয় আৰু আমি বৰফৰ কেছ যোনবিলাক বৰফ বনাবৰ কাৰণে ব্যৱহাৰ কৰোঁ ফ্ৰিজত বৰফ বনাবৰ কাৰণে ব্যৱহাৰ কৰোঁ সেই বৰফৰ কেছবোৰ এই প্লাষ্টিকেৰে বনোৱা হয় তাৰ পাছত বৰফৰ কেছ যোনবিলাক উলিয়াই আনিবৰ কাৰণে কিছুমান খন্তি বা ছুৰী কিছুমান ব্যৱহাৰ কৰা হয় সেই প্লাষ্টিকৰ ছুৰীবোৰো এই প্লাষ্টিক ৰিসাইকেল কৰি বনোৱা হয় 6 নম্বৰ ৰিসাইকেল সিম্বল যোনবিলাক ৰিসাইকেল সিম্বলৰ তলত লিখা থকা পাওঁ PS পলিষ্টাইৰিন সেই পলিষ্টাইৰিন দি ওৱান টাইম কাপ প্লেটবোৰ বনোৱা হয় তাৰ পিছত ডিম ৰখাৰ কিছুমান কেছ বনোৱা হয় আৰু কিছুমান কম্পিউটাৰ CD সেইবোৰ বনোৱা হয় আৰু এইবোৰ ৰিসাইকেল কৰাৰ পিছত কিছু ভেন্টিলেশ্যনৰ জালনা ফোমৰ পেকিং আৰু ইনসুলিনৰ কামত ব্যৱহাৰ কৰিব পাৰোঁ 7 নম্বৰ ৰিসাইকেল সিম্বল যোনটো 7 নম্বৰ ৰিসাইকেল সিম্বলত তলত দেখা পাওঁ O বা আদাৰ লিখা থাকে সেইবোৰ ৰিসাইকেল সিম্বল মানে সেইবোৰ প্লাষ্টিক বিভিন্ন প্লাষ্টিকৰ মিশ্ৰণে সেই প্লাষ্টিক বনোৱা হয় আৰু সেই প্লাষ্টিকৰ ভিতৰত কিছুমান বস্তু পোৱা যায় সেইবোৰৰ ভিতৰত হ'ল পলিকাৰ্বনেট যোনটো আমি সানগ্লাছত ব্যৱহাৰ কৰোঁ আৰু ইয়াৰে মোবাইলৰ কেচিং কম্পিউটাৰ কেচিং আৰু কিছুমান আইপডৰ কেচিং বনোৱা হয় আৰু এইবোৰ ৰিসাইকেল কৰাৰ পিছত কিছুমান সানগ্লাছ হেডলেম্প বেবি মিল্ক বটল কম্পেক্ট ডিস্ক এইবোৰ বনোৱা হয় আজিৰ ভিডিঅ'টো ইমানেই আশা কৰিলোঁ আপোনালোকে আজি কিবা এটা নজনা কথা শিকিব পালে ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক কৰক শ্বেয়াৰ কৰক আৰু সাবস্ক্ৰাইব কৰক আপোনাৰ বহুমূলীয়া সময় দি ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ